আমাৰ আশা জুবিন গাৰ্গ আজি আমাৰ মাজত আছে জুবিন গাৰ্গ একেষাৰ ক'ব জুবিন গাৰ্গে সকলোকে সকলোকে ধন্যবাদ জনাইছোঁ মৰম জনাইছোঁ আৰু মাজত থৈ লওক প্ৰত্যেক বছৰ হ'ব লাগিব আৰু ধুনীয়া হ'ব লাগিব আৰু ডাঙৰ হ'ব লাগিব আৰু মই আজি বেছি দিন নাথাকোঁ খালি মই 9টা বজাত যাম যে আকৌ মোৰ মিটিং আছে কাম আছে তেজপুৰ যাম তেজপুৰৰ পৰা আকৌ গুৱাহাটী যাম ত' সকলোকে মৰম জনাইছোঁ সুন্দৰকৈ উদযাপন কৰক আকৌ আহিম বিশ্বনাথলৈ থেংক ইউ ভেৰি মাছ থেংক ইউ থেংকছ এটা কিবা কলি গাবলৈ কৈছে মই তেনেকৈ ক'লে চব দিগদাৰ হয় ব্ৰহ্মাদি কৰি জীৱন ৰাম 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 মায়া সজ্জাতে আশ্ৰয় ঘুমতি যায় Thank you. ঠিক আছে ধন্যবাদ জুবিন বিক্ৰম ক'ত আছে জুবিন গাৰ্গক এটি জাপিৰে আমাৰ সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ সভাপতি নিৰঞ্জন হাজৰিকাক আমি অনুৰোধ কৰিছোঁ গৌতম দা ল'ৰা তেখেতক এখন শৰাই মই নিজে মানুহতে খোল বজাওঁ মই বিয়া পাতি গৈ ছোৱালী বিচাৰি পোৱা নাছিলোঁ তেতিয়া এই গোপীসোপা গৈছিল না এবাৰ গৈছিল কাণা বাঁহী দিয়ে মানুহবিলাক কিয় পাগল হৈছে মোক সেইটো কচোন কাণাই এনেকুৱা কি বজায় মই বাৰু আহিছোঁ কাণাই বাঁহীৰ মাজত আপুনি কিয় আহিলে গোপীসকলক লগ পাবলৈ বাপেকে মোক বন্ধকত থৈছিলে এইজনে এজনী ছোৱালী নহয় দুজনী জেগালৈ আছে এই বাপেকে কৈছে খুৱাব নোৱাৰো হাতীখনত খায় সেইকাৰণে মোক বন্ধকত বোলে বন্ধক ফুৰিব নোৱাৰি তাইক মই বিয়া পাতিলোঁ ভালৰ কথাটো কৈছোঁ তাই এই পেটটো দেখিলে মই মোৰ সংসাৰখন আগবাঢ়িব কিন্তু পিছতে গম পাওঁ মই খুৱাই আছোঁ তাই খাই আছে মই খুৱাই আছোঁ খাই আছে এই ভাল খবৰটো কেতিয়া দিবি ঘূৰো মানে
সামাজিক লোক